নমস্কাৰ এয়া আমাৰ দেখিছে ভিডিঅ'ত জন্মিদা আজি 2018ত বনোৱা ভিডিঅ' আছিল মোৰ আজি মই খুচুৰি পোৱাত মানে গৰু বিহুৰ কিবা ফটো আপলোড কৰিবলৈ যোৱাত মই মানুহজনৰ ফটোটো দেখিলোঁ আৰু দেখি মই বেয়া লাগিছে মই লৈ আহিলোঁ আপোনালোকৰ মাজলৈ কাৰণ মোৰ ইয়াত ফ্ৰেণ্ড লিষ্টতো জন্মিদাক দেখা বা জানা বহুতেই মানুহ আছে তো এই কাৰণে মই ভাবিলোঁ আজি কিছু বছৰ আগতে যেহেতু তেখেত মৰি গ'ল আৰু এতিয়া স্মৃতিটো মানুহে বহুত তেখেতে মানে আমি ক'ব গ'লে এণ্টাৰটেইনমেণ্ট তেখেতৰ ধেমালি আমাৰ লগত বহুতে কৰিছিল মানুহে সেইবিলাক বস্তু কেতিয়াবা মিছ কৰে আৰু এইটোৰ কাৰণে মই ভিডিঅ'টো হঠাৎ দেখিলোঁ আজি গৰু বিহুৰ দিনটোত গৰু বিহুৰ ফটো খুচৰি থাকোঁতে আৰু এইটোৰ কাৰণে মই ভিডিঅ'টো লৈ আহিলোঁ যিসকলে আচলতে মানুহজনক যেতিয়া মানুহজন নোহোৱা হৈ যায় তেতিয়া মানুহজনৰ যিখিনি মানুহজনে আমাৰ লগত ধেমালি কৰিছিল সেই বস্তুটো সেই মুহূৰ্তবিলাক কেতিয়াবা মনত পৰে যেতিয়া তেওঁৰ কথা উলিওৱা হয় আৰু সেইটোৰ কাৰণে মই ভিডিঅ'টো লৈ আহিছোঁ আজি মানে কি হয় মোৰ যেনেকৈ আজি মনত কিবা এটা জাগিছে আপোনালোকে যিসকলে তেওঁক নাজানিলে মই গৰু বিহুৰ দিনা এইটো কাৰণে লৈ আহিছোঁ যে ভিডিঅ'টো যে গৰু বিহুৰ গা ধোৱাখিনিও দেখিলে বা গৰু বিহু ৰঙালী বিহুৰ প্ৰথম দিনটোত গৰু বিহু হিচাপে উদযাপন কৰা হয় আৰু সেইখিনি বস্তু যিসকলে নাজানে গম পালে আৰু যিসকলে তেখেতক ভালদৰে জানে তেখেতক ভালকৈ জানিছিল সেইটোৰ কাৰণেও ভাল লগা এই ভিডিঅ'টো এটা কাৰণ জন্মিদাক পুনৰ দেখিব পাইছে যদিও তেখেত আমাৰ মাজত নাই তেখেতৰ আত্মাই শান্তি লাভ কৰক বহুত বেয়া লাগিছে কেতিয়াবা মই এই ভিডিঅ'টো দেখোঁ মনত পৰে আজি যি গতিকে গৰু বিহুৰ দিন এই কাৰণে মই ভিডিঅ'টো আজি লৈ আহিছোঁ ফেচবুকৰ আৰু ইউটিউবত মই এইটো দি দিম কাৰণ যিসকলে তেখেতক মিছ কৰে এইটো ভিডিঅ'ৰ জৰিয়তে দেখক আৰু যিসকলে তেখেতক গমো নাপায় তথাপিও মই কৈছোঁ গৰু বিহুৰ দিনটোত তেখেতে যিখিনি গৰুক আমি যিহেতু বহাগৰ প্ৰথম দিনটোত গৰু বিহু উদযাপন কৰোঁ বা পূজা কৰোঁ আমি গৌ মাতাকতো তেখেতে যেনেধৰণে আমাৰ গৰুক শ্ৰদ্ধাৰে বা ভক্তিৰে ধুৱাই আছে চাওক দেখিব পাৰিছে তো যিসকলে নাজানে গৰু বিহুৰ দিনটোত এনেকৈ উদযাপন কৰা হয় এই ভিডিঅ'টোৰ জৰিয়তে দেখিব পাৰিছে আৰু তেখেতে মই যিখিনি সুধিছিলোঁ সুন্দৰকৈ কৈ দিছে এই কথাখিনি এই ভিডিঅ'টোৰ মাজত কৈ দিয়াৰ পিছত তেখেতে কি কৈছে সেই কথাখিনিও আপোনালোকে জানিব পাৰিব আৰু যদি ভিডিঅ'টো আপোনালোকে অন কৰি থাকে মই কথাখিনিৰ পিছত মই ডাইৰেক্ট ক্লিপটো দেখাই দিম মই সেই সময়ত 2018তে ৰেকৰ্ড কৰা এইটো ভিডিঅ' আছিলে চ' এই কথাখিনি তেখেতে কি কৈ দিছে আপোনালোকে এইখিনিৰ পিছত মই কোৱা কথাখিনিৰ পিছত চাওক ঠিক আছে গতিকে আপোনালোকে চাই আপোনালোকে যিসকলে জানে এই গৰু বিষয়ে মোক আজি মতামত দাঙি ধৰিব পাৰে গতিকে গৰু এতিয়া গা ধুবলৈ ওলাইছে তেনেকৈ আমি গৰুক পূজা কৰোঁ জন্মিদা গা ধুৱাই দি ৰেডি এখেতে জন্মিদাই গৰু গা ধুৱাব এতিয়া এই ক্ষেত্ৰত মোক কোনেও আৰু যাতে প্ৰশ্ন নকৰে যে মৰা মানুহজনৰ ভিডিঅ' আপলোড কৰিব লাগে এনেকৈ যাতে প্ৰশ্ন নকৰে মই তেখেতৰ স্মৃতি ৰখাৰ কাৰণে ভিডিঅ'টো বা আপোনালোকক নেদেখাজনে জানক বা তেখেতৰ যিসকল পৰিয়াল বা যিসকল ৰিলেটিভ আছে সেইসকলৰ পাই যদি তেখেতসকলে আৰু তেখেতৰ ভিডিঅ'টো দেখি এটা দেখিব পাৰিব এইটো বুলি দিছিলোঁ কোনো যাতে প্ৰশ্ন নুঠায় আৰু তেখেতৰ ভিডিঅ' দিলে আপোনালোকে নিশ্চয় আজি সকলোৱে গৰু বিহু উদযাপন কৰিছে মানুহজন খুব মৰমীয়াল হেতুকেহে ভিডিঅ'টো দিবলৈ মন গৈছে এইটো কাৰণে মই ভাবোঁ কোনো প্ৰশ্ন নকৰে মোৰ ভিডিঅ'ৰ ক্ষেত্ৰত সকলোৱে পাব সকলোৱে দেখিব তো কিছুমান মানুহৰ ভিডিঅ' দিবলৈ মন যায় যদিও আজি নাই আমাৰ মাজত লৈ অলপ মুখখন দেখাই দিয়া এতিয়া তই সেইখিনি লৈ হেৰি কৰি দে গানটো গাই দে গৰু বিহুৰ গানটো মালাখিনি লৈ দীঘলতিখিনি লৈ দীঘলীয়া পুখুৰী দীঘলতি দীঘল পাত গৰু কোবৈ জাক দীঘল পাত গৰু জীৱন জাত জাত মায় সৰু বাপে সৰু তই হলি বৰ গৰু বছৰে বছৰে বাঢ়ি যা লাও বেঙনা খাই যা এয়া বহুত মৰমেৰে গৰু গা ধুৱাই আছে আমাৰ জন্মিদাই আৰু এইটো ইয়াৰ পিছত এইটো ধুৱাব জন্মিদাই এইবিকে চাই অলপ তই অলপ আউগীয়া এতিয়া তোক মানুহবিলাকে দেখক গৰু বিহু উদযাপন কৰাৰ ঠিক আছে তইও একদম মাৰি দে এতিয়া
এতিয়া হৰিধ্বনি এটা দি জানানা এ কৃষ্ণ বোলে হৰি বলো হৰি বলো হৰি বলো হৰি ঠিক আছে আহিছোঁ এতিয়া ধন্যবাদ